নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, মোৰ এই নতুন আহিবলগীয়া ভিডিঅ'বোৰ পাবৰ বাবে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি দিব, যাতে মই আপলোড কৰা ভিডিঅ'বোৰ আপোনাৰ মোবাইলত নটিফিকেশ্যনৰ দ্বাৰা পাই গৈ থাকে। বন্ধু বান্ধৱীসকল, আজি মই কথা পাতিম ভগৱান ব্ৰহ্মা, বিষ্ণু আৰু শিৱ এই তিনি ভগৱানৰ জন্ম মৃত্যু হয় কিয়, সেই কথাবোৰ জানিবলৈ আমি ভিডিঅ'টো চাব লাগিব। গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াৰ কাৰণ হ'ল কালৰ অভিশাপ আছে যে প্ৰতিদিনে 1,00,000 মানৱ শৰীৰধাৰী প্ৰাণী সূক্ষ্ম দেহ ভোজন কৰিব লাগে আৰু 1,25,000 জন্ম দিব লাগে। এই কাৰণে তেওঁ নিজৰ পুত্ৰৰ দ্বাৰা আহাৰ তৈয়াৰ কৰোৱায়। শ্ৰী ব্ৰহ্মদেৱৰ ৰজগুণৰ দ্বাৰা প্ৰভাৱিত কৰি সকলো প্ৰাণীৰে দ্বাৰা সন্তান জন্ম কৰোৱায়। শ্ৰী বিষ্ণু সতগুণৰ দ্বাৰা এজনে আনজনৰ প্ৰতি মোহ-মায়া জন্মায় আৰু স্থিতি অৰ্থাৎ কালৰ জালত আবদ্ধ কৰি ৰাখে আৰু শিৱক তমগুণৰ দ্বাৰা সংহাৰ কৰোৱায়। কালে তিনি পুত্ৰৰ দ্বাৰা নিজৰ আহাৰ তৈয়াৰ কৰি লয়। পিছত তিনি প্ৰভুৰ মৃত্যু হ'লে তেওঁলোককো ভক্ষণ কৰে আৰু নতুন পূৰ্ণকৰ্মী প্ৰাণীৰ ভিতৰৰ পৰা তিনি পুত্ৰ জন্ম দি কাৰ্য চলায়। আৰু পূৰ্ব তিনি ব্ৰহ্মা, বিষ্ণু আৰু শিৱ 84 লাখ যোনিত কষ্ট আৰু স্বৰ্গ নৰকত কৰ্ম অধিকাৰ পৰিভ্ৰমণ কৰি থাকে। বন্ধু বান্ধৱীসকল, আজিলৈ ইমানকে কৈ মোৰ চেনেলৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।